ডাঙৰ ভেকেন্সি ওলাই আহিছে অসম পুলিচৰ ফালৰ পৰা এটো আপোনাৰ নিউ আপডেট আহিছে আপোনালোকে স্ক্ৰিনত চাই আছে নিউ আপডেট 22/10/2022 10 তাৰিখ 10 মাৰ্চ 14 তাৰিখত নিউ বুলি লিখা আছে অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত যে আপোনালোকে চাই ল'ব ডেসক্ৰিপচনত আপোনালোকে ৰিকুৱাৰমেণ্টখিনি নামখিনি চাই ল'ব ৰিকুৱাৰমেণ্ট অফ 41টা মেসেঞ্জাৰ 14টা আৰু চাৰপেণ্টাৰ 3টা এবিট আছে 2টা ডিসপাট আছে আপোনাৰ ডিসপাটাৰ ৰাইডাৰ আছে 10টা ইন এপ্ৰোত আছে পাঁচটা পোষ্ট আছে আপোনাৰ এসিস্ট্যান্ট স্কোয়াড কমান্ডেন্ট এন্ড 12টা পোষ্ট আছে আপোনাৰ ড্ৰাইভাৰ অপাৰেটৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসত Assam and 17 post of constable আছে in Assam commandant battalionত আপোনালোকে অফিচিয়েল লিংকত যাই চাই ল'ব ডেসক্ৰিপচনত দি দিম অসম পুলিচ আৰু ইয়াতে যাই কেনেকৈ লগইন কৰিব চাই লওক অলপ আপোনালোকে যদি আপোনালোকৰ আগৰ পৰাই অসম পুলিচৰ অফিচিয়েল সাইটত আপোনালোকে এপ্লিকেশন ৰেজিষ্ট্ৰেচন কৰি লৈছে তো ইয়াতে এপ্লিকেশন নাম্বাৰটো বহাই দিব নামটো বহাই দিব ডেট অফ বাৰ্থ বহাই দিব ক্যাপচাৰ বহাই দিলে ৰেজিষ্টাৰ মাৰিলে আহি যাব আপোনালোকৰ ইনফৰমেশনখিনি নতুনকৈ এপ্লাই কৰি ল'ব আৰু নোটিছটো চাৰ্ভিচলে চাই ল'ব ডেসক্ৰিপচনত দি দিম সেম যিখিনি পোষ্ট আছে ইয়াতে ডাঙৰকৈ লিখা আছে আৰু আপোনালোকে যেটো টেষ্ট দিব এটো কেনেকুৱা ধৰণৰ হ'ব A combined written test will be conducted shortly by SEBA ফালৰ পৰা এটো এক্সামটো কন্ডাক্ট কৰা হ'ব আৰু আপোনাৰ এই টেষ্টত 45টা কোৱেশ্চন 45 কোৱেশ্চন থাকিব আৰু আপোনাৰ কোনো নেগেটিভ মাৰ্ক নাথাকিব আপোনালোকে প্ৰত্যেক কোৱেশ্চনত 1 মাৰ্কে পাব ইয়াতে লিখা আছে For each correct answer the candidate will get 1 mark and total mark for the written test will be 45 আৰু আপোনাৰ total mark থাকিব 45 টাই মাল্টিপল কোৱেশ্চন আহিব নো নেগেটিভ মাৰ্ক কোনো নেগেটিভ মাৰ্ক নাহিব সব মাৰি এক ফালৰ পৰা মাৰি আহিব আৰু আপোনালোকৰ কোৱেশ্চনৰ লেভেল যেটো হ'ব ক্লাস 7 ৰ পৰা ক্লাস 8 লৈ হ'ব বেছি হাৰ্ড নহয় ডিউৰেচন আপোনাৰ হ'ব 75 মিনিটস আৰু অফিচিয়েল লিংক দি দিম আপোনালোকে চাই ল'ব যায়